অনুৰোধ কৰিলোঁ অলপ আসন গ্ৰহণ কৰিবৰ কাৰণে আমাৰ আপোনালোক কেনেধৰণে থাকি গ'ল তাত? আমি তেতিয়া সময়ত পুলিচৰ আৰ্মিও বহুত ষ্ট্ৰিক্ট আছিলে, গতিকে আমি পলাই থাকি গৈছিলোঁ। তেতিয়াৰ পৰাই আমি তাৰ বহুত দিন পিছত আহিলোঁ, আহি পেলাই আমাৰ বস্তুকেইটা আছিলে, তেতিয়া হাথিয়াৰ পাতিকেইটা। তেতিয়া আমি আহি পেলাই চাৰেণ্ডাৰ কৰিম বুলি আহিছোঁ, চেষ্টা কৰিছিলোঁ, কিন্তু সফল নহ'ল। কিন্তু এইকেইদিনৰ আগত সফল হ'ল, গতিকে আমি আছাম ৰাইফল আৰু আছাম পুলিচৰ সহায় দি আজি চেণ্ডাৰ কৰিব পাৰিছোঁ। 2012 পৰা এতিয়া পৰ্যন্ত আপোনালোকৰ কোনো ধৰণৰ এক্টিভিটিজ আছিল নেকি আল্লাৰ হৈ মানে তেনেকৈ এক্টিভিটিজ একো নাছিলে। আমি মানে পলাই ফুৰি আছিলোঁ আৰু কিবা এটাতো কৰিবই লাগিব, যিটো আমাৰ যিটো সাংগঠনিক আছিল কৰি খাবলৈ, তেতিয়া সেইটো সাংগঠনিক হিচাপত আমি কৰি থাকিছিলোঁ দিন। আপোনালোকৰ কেম্পটো ক'ত আছিল এই সময়ত? এইটো সময়ত আমি কেম্প মানে ডাইৰেক্টলি কেম্প আমাৰ আছিলে, আমি চবফালে ঘূৰি ফুৰি আছিলোঁ। এই অস্ত্ৰখিনি যিখিনি আপোনালোকে দিছে তেতিয়াৰে অস্ত্ৰ আছিল? অঁ, তেতিয়াৰে অস্ত্ৰ আছিল। আজি আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো আহ্বানৰ মৰ্মে অসমত আৰু দুজন তেওঁলোকৰ কৰ্ণেল আৰু এছ পি কাৰ্যালয়ৰ নেতৃত্বত যি আমাৰ এইটো প্ৰাৰম্ভিক কথা বতৰা হৈছিলে, তাতে আনলা সদস্যসকলে মোৰ হোটেললৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। আৰু তেওঁলোকে 4:47 আৰু 4টা পিষ্টল গুলি কৰি তেওঁলোকে 5টা পিষ্টল তেওঁলোকে জমা দিছে। যিটো আলনা 2012তে চাৰেণ্ডাৰ হৈছিলে, এওঁলোক কেনেকৈ থাকি গ'ল? একচুৱেলি তেওঁলোকৰ কিছুমান স্প্লিণ্টাৰ গ্ৰুপো থাকে, গতিকে বিভিন্ন সময়ত তেওঁলোকে ট্ৰেইনিং কৰি থাকে। এটা গ্ৰুপে বেলেগ জেগাত কৰে, এটা গ্ৰুপে বেলেগ জেগাত কৰে। তো এই মৰ্মে তেওঁলোকে কিছুমান শক্তিয়ে উদগনি যোগাই থাকে। গতিকে আগত যোনখিনি আপোনালোকে জানে, আমাৰ ড্ৰাইভৰটো আছে, আমাৰখিনি তাতে